ভোট দিয়া নাই কালি এদিন আছে পৰহি গম পাব আৰু তেখেতসকলৰ এক্সিট পোলটো সঁচা না মিছা আছিল এটো ৰাইজে গম পাব মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পোলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ওয়াৰ্কাৰ হওক আমাৰ নেতাসকল আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে আমি জিকিম মইতো কৈছো বিটিসি টকা আৰু স্পেশালি এক নম্বৰ কোকৰাঝাৰ সমষ্টি বাকিয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে বিপিএফ ভোট দিছে বড়োৰ ভোট আমি 60% পাম আৰু মাইনৰিটি ভোট আমি 70+ % পাম তাৰ পিছত বঙালী ৰাজবংশী নেপালী আদিবাসী অসমীয়া সূত্ৰধৰ নাথযোগী চৰণীয়া আপোনাৰ বৰ্মন আপোনাৰ মদাহী আৰু হিন্দী স্পিকিং আৰু ৰাভা গাৰো যিমান জাতি গোষ্ঠী আছে সবে বেছিভাগ বিপিএফ ভোট দিছে গতিকে তেনে ক্ষেত্ৰত বিপিএফ হাৰাৰ কোনো কথাই নাহে ইউপিপিএলক ভোট দিয়াৰ কোনো যুক্তি নাছিলে আৰু সেই কথাটো আমি কোৱা নাই বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে বড়োৰ ভোট তেখেতসকলে পাব আৰু অন্যান্য দলৰ পৰা অন্যান্য জাতি গোষ্ঠীৰ পৰা লেছ খুব কম পাৰ্চেন্টত তেখেতসকলে ভোট পাব এক্সিট পোল আমি যেটো টিভিত চালো তাতে বিভিন্ন অপিনিয়ন দিছে আৰু গুৱাহাটী বেছিভাগ টিভি মিডিয়া এক্সিট পোলটো আমি ইন ফেভাৰ অফ ইউপিপিএল টো দেখিবলৈ পাইছো কিন্তু তেখেতসকলৰ এক্সিট পোলটো যেটো দিলে এটো অত্যন্ত ভুল ৰাইজৰ লগত কোনো আলোচনা নকৰি ভিতৰত কি হৈছে এটো ইনভেস্টিগেট নকৰি তেখেতসকলে কাকবা ফেভাৰ কৰি পেলাই সাইকোলজিক্যাল ওয়াৰ কৰিছে আৰু পিপিএফক আমাক ডাউন কৰিবৰ কাৰণে মানে সাইকোলজিক্যালি ডাউন কৰিবৰ কাৰণে এই এক্সিট পোলটো দিয়া বুলি আমি চিন্তা কৰিব পাৰিছো কিন্তু ই পেলে ৰাইজে যেনেকৈ ভোট দিছে বিপিএফ দলক যেনেকৈ ওয়েলকাম কৰি পেলাই আদৰি লৈছে যে বিপিএফ দলে জিকিব মই জিকিব আৰু বহুতো ডিফাৰেন্সত নহলেও আমি 70 to 80,000 বেছি ভোটত জিকাৰ আশা আছে সম্পৰ্কী হস্পিটাল স্কুল কলেজৰ কথা কোনো ধৰণৰ কাৰ্য ইয়াত দেখিবলৈ নাপালে এই 4 বছৰত বিটিসি অঞ্চলত একটাও এপইন্টমেন্ট নহল চৌকিদাৰৰ এপইন্টমেন্টও নহল বৰঞ্চ অসমত 1 লাখ বছৰত 1 লাখ চাকৰি দিয়াৰ কথা কৈ পেলাই সৰকাৰ গঠন কৰিছিলে তেখেতসকলে কিন্তু আনফৰচুনেটলি 4 বছৰত এটা বৃহৎ অঞ্চলত এই 4টা ডিস্ট্ৰিক্টৰ যদি এটাও এপইন্টমেন্ট নহয় তেতিয়া হলে ইয়াৰ শিক্ষিত ল'ৰা ছোৱালীৰ ভৱিষ্যত একদম অন্ধকাৰ হৈ গৈছে ইয়াত ইউনিভাৰ্সিটি আছে ইয়াত বহুতো কলেজেস আছে ইয়াত ইঞ্জিনিয়াৰিং কলেজ আছে মেডিকেল কলেজ আছে সিআইটি আছে ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতটো অন্ধকাৰ দেখিবলৈ পাইছে ইয়াৰ কাৰণে কৰি টকা ল'ৰা ছোৱালীবোৰে ইউপিপিএলক ভোট দিয়া নাই এইটোৱে তেখেতসকলৰ হাৰাৰ মূল কাৰণ যোৱাকালিলৈকে ইলেকশ্যন হৈছে আৰু ন্যাশনাল মিডিয়াবোৰে বহুতো মন্তব্য দিছে আৰু হেতু কথা সঁচা যে বহুত ন্যাশনাল মিডিয়াও ওয়ান সাইডেড এক্সিট পোল দিয়াটো আমি দেখিবলৈ পাইছো চোৱা যাওক আমি ন্যাশনাল লেভেলত কোনটো ষ্টেটত কেনেকুৱা ৰাজনীতি হৈছে এইবোৰ গতিটো আমিতো গম নাপাওঁ আমি আমাৰ সমষ্টিৰ ওপৰতে ব্যস্ত হৈ আছো গতিকে ন্যাশনাল লেভেলত যিয়ে নহওক আমি ওয়েলকাম জনাও
আৰু আমি আশা কৰিছো এইবাৰ ভাৰতৰ যি সৰকাৰ গঠন হ'ব খুব ভাল এটা progressive mentality আৰু inclusive mentality লৈ পেলাই কাম কৰিব বুলি আমি আশা কৰিছো আপুনি যদি জয়ী হয় তেখেতসকলৰ পৰাজয়ৰ কাৰণটো হল যোৱা 4 বছৰত যেটো পৰিৱৰ্তনৰ নামত যি সৰকাৰ কৰিলে আৰু যে আশা কৰি পেলাই যি কমিটমেন্টৰ ওপৰত আশা কৰি পেলাই ৰাইজে ভোট দিছিলে যোৱা 2020 চনত বিটিসি ইলেকশনত তাৰ পিছৰে পৰা এই বিটিসি সৰকাৰে অঞ্চলৰ বিপিএফৰ দিনৰ যেনেকৈ উন্নয়নমূলক কাম দেখিবলৈ পাইছিলে এটাও তেনেকুৱা কাম হোৱাটো দেখিবলৈ নাপালে বৰঞ্চ মানুহসকলক প্ৰতাৰণা কৰাটোহে বহুতে দেখিবলৈ পালে আমিও দেখিলো যে অন্যায়ভাৱে ফৰেজৰ এনক্ৰচ কৰিছে বুলি ঘৰ বাৰী জ্বলাই পেলাই ভাঙাই পেলাই জেচিবি লগাই পেলাই এভিকচন কৰাটো আমি দেখিবলৈ পাইছো আৰু মুছলিম মানুহবিলাকৰ ওপৰত যে অত্যাচাৰ সাপ্তাৰ মিয়াৰ নিচিনা মানুহ যে এবান্ডন অঞ্চলৰ ৰাইজৰ লগত এই ৰাইজে দায়িত্ব হ্যান্ডওভাৰ কৰি পেলাই যে মাটিৰ ওপৰত চাহ বাগান কৰিছিল তেখেতৰ ঘৰটো জেচিবি লৈ পেলাই ভাঙাই সিঙাই যি কাৰ্যকলাপ এইবোৰ সকলোৱে দেখি পেলাই ভয় খাইছে আৰু মুছলিম মানুহবিলাকৰ ওপৰত যে এভিকচন নোটিছ সব জায়গাতে এটো দেখি পেলাই মানুহবিলাকে আতংকিত হৈছে আৰু আদিবাসী ৰাজবংশী সকলক ইলেকশনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ট্ৰাইবেল এসটি কৰণৰ কামটো কৰি দিব বুলি সেই কামটো একো নকৰিলে বৰঞ্চ তেখেতসকলৰ এসটি কৰণৰ এগেইনষ্টৰ কথা কোৱাটো আমি শুনিবলৈ পাইছো ৰাইজই জানে আৰু ইয়াৰ কাৰণে ৰাইজে তেখেতসকলক আস্থাত লোৱা নাই যোৱাকালিলৈকে ইলেকশন হৈছে আৰু নেশনেল মিডিয়াবোৰে বহুতো মন্তব্য দিছে আৰু হেতু কথা সঁচা যে বহুত নেশনেল মিডিয়াও ওয়ান সাইডেড এক্সিট পোল দিয়াটো আমি দেখিবলৈ পাইছো চোৱা যাওক আমি নেশনেল লেভেলত কোনটো ষ্টেটত কেনেকুৱা ৰাজনীতি হৈছে এইবোৰ গতিটো আমিতো গম নাপাওঁ আমি আমাৰ সমষ্টিৰ ওপৰতে ব্যস্ত হৈ আছো গতিকে নেশনেল লেভেলত যিয়ে নহওক আমি ওয়েলকাম জনাও আৰু আমি আশা কৰিছো এইবাৰ ভাৰতৰ যি সৰকাৰ গঠন হ'ব খুব ভাল এটা progressive mentality আৰু inclusive mentality লৈ পেলাই কাম কৰিব বুলি আমি আশা কৰিছো আপুনি যদি জয়ী হয় তেখেতসকলৰ পৰাজয়ৰ কাৰণটো হল যোৱা 4 বছৰত যেটো পৰিৱৰ্তনৰ নামত যি সৰকাৰ কৰিলে আৰু যে আশা কৰি পেলাই যি কমিটমেন্টৰ ওপৰত আশা কৰি পেলাই ৰাইজে ভোট দিছিলে যোৱা 2020 চনত বিটিসি ইলেকশনত তাৰ পিছৰে পৰা এই বিটিসি সৰকাৰে অঞ্চলৰ বিপিএফৰ দিনৰ যেনেকৈ উন্নয়নমূলক কাম দেখিবলৈ পাইছিলে এটাও তেনেকুৱা কাম হোৱাটো দেখিবলৈ নাপালে বৰঞ্চ মানুহসকলক প্ৰতাৰণা কৰাটোহে বহুতে দেখিবলৈ পালে আমিও দেখিলো যে অন্যায়ভাৱে ফৰেজৰ এনক্ৰচ কৰিছে বুলি ঘৰ বাৰী জ্বলাই পেলাই ভাঙাই পেলাই জেচিবি লগাই পেলাই এভিকচন কৰাটো আমি দেখিবলৈ পাইছো আৰু মুছলিম মানুহবিলাকৰ ওপৰত যে অত্যাচাৰ সাপ্তাৰ মিয়াৰ নিচিনা মানুহ যে এবান্ডন অঞ্চলৰ ৰাইজৰ লগত এই ৰাইজে দায়িত্ব হ্যান্ডওভাৰ কৰি পেলাই যে মাটিৰ ওপৰত চাহ বাগান কৰিছিল তেখেতৰ ঘৰটো জেচিবি লৈ পেলাই ভাঙাই সিঙাই যি কাৰ্যকলাপ এইবোৰ সকলোৱে দেখি পেলাই ভয় খাইছে আৰু মুছলিম মানুহবিলাকৰ ওপৰত যে এভিকচন নোটিছ সব জায়গাতে এটো দেখি পেলাই মানুহবিলাকে আতংকিত হৈছে আৰু আদিবাসী ৰাজবংশী সকলক ইলেকশনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ট্ৰাইবেল এসটি কৰণৰ কামটো কৰি দিব বুলি সেই কামটো একো নকৰিলে বৰঞ্চ
তেখেতসকলৰ এছটিকৰণৰ এগেইনষ্টৰ কথা কোৱাটো আমি শুনিবলৈ পাইছোঁ ৰাইজে জানে আৰু ইয়াৰ কাৰণে ৰাইজে তেখেতসকলক আস্থাত লোৱা নাই